নমস্কাৰ মোৰ নাম শ্ৰীমতী পালকি চেতিয়া মোৰ ঘৰ যোৰহাটত আৰু মই এগৰাকী ষ্টুডেণ্ট লগতে মই পাৰ্ট টাইম হিচাপে এই ৰিচিন কোম্পানীটোত কাম কৰি আছো সো এই ভিডিঅ'টো বনোৱা মোৰ এটাই ৰিজন আমাৰ কোম্পানীৰ যেটো প্ৰেজেন্টেশন ভিডিঅ' আছিল সো হেতু হিন্দী ল্যাঙ্গুৱেজত আছিল এন্ড হিন্দী ল্যাঙ্গুৱেজ সকলে বুজি নাপায় সো যি সকলে বুজি নাপায় সো তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো আনিছো তোমালোকে ইয়াত সম্পূৰ্ণ ভালৰে গুটেখিনি কথা বুজি পাই যাবা সো ইয়াতে মোৰ বহুতখিনি সাবস্ক্ৰাইবাৰ নাথাকিব পাৰে কাৰণ মই নতুনকৈ চেনেলটো খুলিছো মানে আপোনালোকৰ কাৰণে মানে যি সকলে হিন্দী ল্যাঙ্গুৱেজ বুজি নাপায় সো মই আশা ৰাখিলো কি আপোনালোকে মোক সাপোৰ্ট কৰিব তো এতিয়া ডাইৰেক্ট মোৰ মেইন কথালে যাওঁ ঠিক আছে আপোনালোকে যেহেতু মোৰ ৰিল চাই পেলে আপোনালোকে মোক মেসেজ কৰিছে ন সো আপোনালোকেও মানে ঘৰতে থাকি পেলে কেনেকেনো মানে পইচা আৰ্নিং কৰিব পাৰে আপোনালোকে তাৰ কাৰণে মোক মেসেজ কৰিছে সো এতিয়া মই আপোনালোকক সম্পূৰ্ণ শৰ্টকে গুটেখিনি কথা বুজাই দিম সো আপোনালোকে স্কিপ নকৰি হেখৰলৈকে ভিডিঅ'টো চাই থাকক সো আমাৰ কোম্পানীত 5টা পেকেজ আছে ঠিক আছে সো হে পেকেজ কেটাৰ ভিতৰত আপোনালোকে কোনোবাটা পেকেজ লৈ পেলে আমাৰ কোম্পানী জয়েন হ'ব পাৰিব সো হে পেকেজ কেটাৰ নাম হৈছে ইন্টাৰমিডিয়েট পেকেজ এক্সপাৰ্ট পেকেজ মাষ্টাৰ পেকেজ ব্ৰহ্মাস্ত্ৰ পেকেজ আৰু প্ৰিমিয়াম প্ৰ পেকেজ বাট মই অনলি 4টা পেকেজত মানুহবিলাকক জয়েন কৰাও সো হে পেকেজ কেটা হৈছে ইন্টাৰমিডিয়েট পেকেজ এক্সপাৰ্ট পেকেজ মাষ্টাৰ পেকেজ ব্ৰহ্মাস্ত্ৰ পেকেজ সো ইন্টাৰমিডিয়েট পেকেজটোৰ দাম হৈছে 512 টকা আৰু এক্সপাৰ্ট পেকেজটোৰ দাম হৈছে 1050 টকা আৰু মাষ্টাৰ পেকেজটোৰ দাম হৈছে 2299 টকা আৰু ব্ৰহ্মাস্ত্ৰ পেকেজটোৰ দাম হৈছে 4999 টকা তো এতিয়া মই আপোনালোকক কম যে আপোনালোকে কোনটো পেকেজত জয়েন হলে মানে আপোনালোকৰ ডেইলি কিমানকে আৰ্নিং থাকিব ঠিক আছে আপোনালোকে যদি ইন্টাৰমিডিয়েট পেকেজটো জয়েন হম বুলি ভাবিছে তেন্তে আপোনালোকে ডেইলি 400 পৰা 800 মানৰ ভিতৰত আৰ্নিং কৰিব পাৰিব আৰু আপোনালোকে যদি এক্সপাৰ্ট পেকেজটো জয়েন হম বুলি ভাবিছে তেন্তে আপোনালোকে 800 পৰা 1600 মানৰ ভিতৰত আৰ্নিং কৰিব পাৰিব আৰু আপোনালোকে যদি মাষ্টাৰ পেকেজটো জয়েন হম বুলি ভাবিছে তেন্তে আপোনালোকে 1700 টকাৰ পৰা 2700 মানৰ ভিতৰত আৰ্নিং কৰিব পাৰিব আৰু আপোনালোকে যদি ব্ৰহ্মাস্ত্ৰ পেকেজটো জয়েন হম বুলি ভাবিছে তেন্তে আপোনালোকে 3000 পৰা 6000 মানৰ ভিতৰত আৰ্নিং কৰিব পাৰিব মানে কথাটো হল কি আপোনালোকে যিমানে ডাঙৰ পেকেজত জয়েন হ'ব আপোনালোকে হিমান বেছি ভালদৰে মানে আৰ্নিং কৰিব পাৰিব আৰু আপোনালোকে যদি এক্সপাৰ্ট পেকেজ মাষ্টাৰ পেকেজ আৰু ব্ৰহ্মাস্ত্ৰ পেকেজ হে তিনটা পেকেজৰ ভিতৰত যদি আপোনালোকে কোনোবাটা পেকেজত জয়েন হম বুলি ভাবিছ মানে জয়েন হয় তেতিয়া মানে আপোনালোকে মোৰ নিজৰ পাৰ্সোনাল মেন্টৰশিপ গাইডেন্সটো পাব মানে গুটেকিটা পেকেজে ভাল হয় বাট আপোনালোকে যিমানে ডাঙৰ পেকেজত জয়েন হ'ব হিমানে আৰ্নিংটো বেছি ভাল হ'ব সো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰো মানে প্ৰেজেন্টেশন ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই পেলাইও ভালদৰে বুজি পোৱা নাই তেন্তে মোক মেসেজ কৰিব বা আপোনালোকক জনে জনে এই ভিডিঅ'টো সেন্ড কৰিছে আপোনালোকে তেওঁলোকক সুধিব যে কেনেকে কিখিনি মানে কেনেকে কাম কৰিব লাগে তেওঁলোকক আপোনালোকে সুধিব তেওঁলোকে আপোনালোকক গুটেখিনি কথা বুজাই দিব থ্যাংক ইউ